1,30,00,000 টকা ব্যয়েৰে হস্ততাঁত আৰু বয়ন কেন্দ্ৰৰ যুটীয়া সঞ্চালকৰ নতুন কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন পৰিষদৰ CM তুলিৰাম ৰংখাঙত। বোকাজানত কোভিড প্ৰটকল ভংগ কৰি 2খনকৈ বাৰ ৰেষ্টুৰেণ্ট চিল কৰিলে মহকুমা প্ৰশাসনে। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। ডিফু লামটিং পথৰ সমীপত হস্ততাঁত আৰু বয়ন কাৰ্যালয় চৰকাৰী আৱাসিক কলনীৰ সমীপত দেওবাৰে স্থাপন কৰা হয় জিলা হস্ততাঁত আৰু বয়ন কেন্দ্ৰৰ যুটীয়া সঞ্চালকালয় নতুন কাৰ্যালয়। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙে স্থাপন কৰিলে জিলা হস্ততাঁত আৰু বয়ন কেন্দ্ৰৰ যুটীয়া সঞ্চালকালয়ৰ নতুন কাৰ্যালয়ৰ আধাৰশিলা। এই আধাৰশিলা স্থাপন অনুষ্ঠানত জিলা হস্ততাঁত আৰু বয়ন কেন্দ্ৰৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰতন উপস্থিত থাকে। লগতে উপস্থিত থাকে বন বিভাগৰ বোৰ্ড অধ্যক্ষ তথা MSc ৰিচাৰ্ড টকবি, প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপি, প্ৰমুখ্য বিভাগীয় বিষয়া তথা কৰ্মচাৰীসকল। G+3 জইণ্ট ডাইৰেক্টৰ অফিচ বিল্ডিং ইয়াত আজি ঢালা স্থাপন কৰা হৈছে আৰু ইয়াত বিভাগীয় EM ৰতন তেৰণ ডাঙৰীয়া নিৰ্দেশত গ্ৰহণ কৰা হৈছে যাতে সেই মাটিটো যাতে কোনো দখল কৰিব নোৱাৰে, তাৰ লগতে ইয়াত যাতে পাৰ্মানেণ্ট স্থায়ী বিল্ডিং যাতে থাকে, পাৰ্মানেণ্ট বিল্ডিং যাতে থাকে আৰু ভৱিষ্যত আমি নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকৰ ইয়াত আমি বেলেগ বেলেগৰ আঁচনি গ্ৰহণ কৰিম, ট্ৰেইনিং দিম, সেইবিলাকৰ ক্ষেত্ৰত এতিয়া আগুৱাই নি আছে। ইয়াত আমি এটা বিল্ডিং বনোৱা হয়, ইয়াত ঢালা স্থাপন কৰা হৈছে। এটা বছৰৰ ভিতৰত গোটেইখিনি কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে আমি বেংগলৰ অঞ্চলৰ পৰা ইনগ্ৰেশ্যন CM ডাঙৰীয়াক মাতি ইনগ্ৰেট কৰালোঁ। প্ৰায় 50জনমান জ্যেষ্ঠ লোকক মই নিমন্ত্ৰণ কৰি ডিষ্টেঞ্চ মেইনটেইন কৰি আৰু তেখেতলোকক আজি প্ৰদান কৰা হৈছে। লগতে হেণ্ডলুমেণ্ট টেক্সটাইল ডিপাৰ্টমেণ্টৰ এবাৰ SOPD আমি ধৰা হৈছে যে আমাৰ এটা পাৰ্মানেণ্ট অফিচ বিল্ডিং লাগে জইণ্ট ডাইৰেক্টৰ অফিচত। গতিকে এই মাটিখিনি বহুদিনৰ পৰা পৰি আছিল আৰু এই মাটিৰ ওপৰত বহুতৰ চকু পৰি আছিল যে এই মাটিটো কেনেকৈ কব্জা কৰা যায়। গতিকে সকলো কথা চিন্তা কৰি পেলাই আজি আমি ইয়াত এটা পাৰ্মানেণ্ট বিল্ডিং বনোৱাৰ SOPD ধৰা হৈছিল আৰু আজি ফাউণ্ডেশ্যন কৰা হৈছে। এইখিনিও আমাৰ CM ডাঙৰীয়াৰ দ্বাৰা আজি আমি ফাউণ্ডেশ্যন লে কৰালোঁ। গতিকে আপোনালোকক সকলোকে আপোনালোকৰ মাধ্যমেৰে মই জনাব বিচাৰিছোঁ যে COVID-19 পৰা বাচি থাকিবলৈ হ'লে আমি নিজেই সতৰ্ক হ'ব লাগিব। কাৰণ বেমাৰ হোৱাৰ পাছত যিখিনি মানুহে বেমাৰ পাইছে তেওঁলোকে গম পাইছে যে ইয়াৰ ভয়াৱহতা কিমান বেছি। গতিকে বেমাৰ হ'বলৈ ৰখি থাকিব নালাগে, বেমাৰ পৰা কেনেকৈ আমি নিয়ন্ত্ৰণ পাব পাৰোঁ, তাৰ পৰা বাচি থাকিব পাৰোঁ, তাৰ কাৰণে যিখিনি কোভিড প্ৰটকল আছে সেইখিনি আমি মানি চলিব লাগে। সেইখিনিকে মই ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই কাৰ্যালয়ৰ বাবে 1,30,00,000 টকা ইতিমধ্যে ধাৰ্য কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে CM ৰংখাঙে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। ভয়ংকৰ কোভিড কালত কোভিড প্ৰটকল উলংঘাকাৰী একাংশ ব্যৱসায়ীৰ ওপৰত কঠোৰ হৈছে বোকাজান মহকুমাৰ প্ৰশাসন। চৰকাৰে জাৰি কৰা কোভিড সম্পৰ্কীয় নীতি নিৰ্দেশনাক বৃদ্ধাংগস্ত দেখুৱাই সীমান্ত অঞ্চল লাহৰীজনত একাংশ ব্যৱসায়ীয়ে বাৰ, ৰেষ্টুৰেণ্ট আদিৰ ব্যৱসায় চলাই থকাৰ পৰিপ্ৰেক্ষিতত মহকুমা প্ৰশাসনে দুটাকৈ ব্যৱসায় প্ৰতিষ্ঠান চিল কৰে। দেওবাৰে হঠাৎ বোকাজান মহকুমাৰ মহকুমাধিপতি অনুপ কুমাৰ ব্ৰহ্মই দুগৰাকী দণ্ডাধীশসহ এটা আৰক্ষীৰ দলৰ লগত লৈ উপস্থিত হয় লাহৰীজানত। উক্ত দলটিয়ে লাহৰীজান অঞ্চলত অভিযান চলাই সঞ্জয় জয়ছোৱাৰ মালিকাধীন আপনা ৰিমজিম বাৰ আৰু আপনা ৰিমজিম বাৰ এণ্ড ৰেষ্টুৰেণ্ট নামৰ ব্যৱসায় প্ৰতিষ্ঠান দুখনক কোভিড প্ৰটকল ভংগৰ অভিযোগত চিল কৰি দিয়ে। উল্লেখ্য যে প্ৰতিষ্ঠান দুখনে নিশালৈকে একাংশ গ্ৰাহকক সুৰা আৰু খাদ্য বিক্ৰী কৰে বুলি পোৱা অভিযোগৰ ভিত্তিত এইদৰে অভিযান চলাই এনেদৰে চিল কৰি দিয়ে।
আনহাতে ৰেষ্টুৰেণ্ট ব্যৱসায় কৰা জয়ছোৱাৰ আৰু সংনাম সিঙে আন ব্যক্তিৰ নামত অনুজ্ঞাপত্ৰ উলিয়াই হোটেল ব্যৱসায় চলোৱাৰ চলেৰে দীৰ্ঘদিন ধৰি অনৈতিকভাৱে চুবুৰীয়া ড্ৰাই ষ্টেট নাগালেণ্ডৰ ডিমাপুৰলৈ গাড়ীয়ে বিলাতী সুৰা প্ৰেৰণ কৰি আছিল বুলি মহকুমাধিপতি ব্ৰহ্মাই সাংবাদিকক জানিবলৈ দিয়ে। জিম বাৰ এণ্ড ৰেষ্টুৰেণ্ট কমপ্লেইন পোৱাৰ কাৰণে দেখিলোঁ ইয়াত আহি পেলাই ভিতৰত সোমাই পেলাই যোনটো লাইচেঞ্চ আছিলে এখনে লাইচেঞ্চ আছিলে আৰু সেইটো অন শ্বপ লাইচেঞ্চ আছিলে কিন্তু বহুত মানুহবিলাকৰ ইয়াতে নজৰত পৰি আছিলে যিমান বৰ ডিমাপুৰৰ পৰা যিহেতু ডিমাপুৰ নাগালেণ্ড ষ্টেটটো অলৰেডি ড্ৰাই ষ্টেট বুলি ঘোষণা কৰি দিয়া হৈছিলে গতিকে মেক্সিমাম মানুহবিলাক আহি পেলাই ইয়াতে দোকানদাৰৰ লগত কি জড়িত আছে তেওঁলোকে যিমান বৰ ইয়াৰ বস্তু আছে বস্তুবিলাক ট্ৰেন্সফাৰ কৰি থাকে নাগালেণ্ডত এইটো বস্তুটো আমি খবৰটো পাই আছিলোঁ। তাৰ বাহিৰেও দেখা গৈছে ৰাস্তাৰ সন্মুখত তেওঁলোকৰ ফ্ৰণ্ট ছাইডতে গোটেইবোৰ গাড়ী গেডাৰিং হৈ থাকে মানুহ জমা হৈ থাকে গতিকে ক'ভিড প্ৰট'কল যোনটো গভমেণ্টৰ নিয়ম নীতি কৰি দিয়া হৈছিলে সেই নিয়ম নীতিবিলাক গোটেইবোৰ ভংগ কৰি আছিলে ভায়লেট কৰি আছিলে সেই নজৰটো কৰাৰ কাৰণে আজি আমি দোকানৰ ভিতৰত আহি পেলাই দোকানটো আমি চিল কৰি দিলোঁ আজি। কিমান দিনৰ কাৰণে চিজ কৰিছে এইটো দেখা যাব কিমান দিনলৈকে ক'ভিড প্ৰট'কল যোনটো আছে সেইটো নিয়ম নীতিবোৰ যিমান বৰ দিনলৈকে লাগু হৈ থাকিব সেই হিচাপত সেইটো দোকানটো হ'ব আৰু তাৰ পাছতো তেখেতৰ যোনটো লাইচেঞ্চ আছে সেইটো হায়াৰ অথৰিটিয়ে ডিচাইড কৰিব লাইচেঞ্চটো তেখেতক উভতি বা অন কৰিবৰ কাৰণে পাৰ্মিশ্যন দিয়ে না নিদিয়ে সেইটো পাছত দেখা যাব। কেইখন চিজ কৰিছে ছাৰ? এখনে দোকান আছে কিন্তু দুখন দোকান হিচাপত তেওঁলোকে চলাই আছিলে নামটো কিন্তু এখন দোকানৰ নামত আছে সঞ্জয় কুমাৰ জয়ছোৱালৰ নামতে আছিলে লাইচেঞ্চটো কিন্তু আপোনালোকে দেখিছে এখন দোকানটোতো এখনে আপোনাৰ বাৰ ৰিমজিম বাৰ এণ্ড ৰেষ্টুৰেণ্ট লিখা আছে কিন্তু দুখনত লিখি ৰাখিছে গতিকে এখন লাইচেঞ্চ বুলিয়ে দেখিছোঁ মই ভেৰিফাইড কৰি পৰা সময়ত। ঠিক আছে। লক্ষণীয় কথা যে আপোনাৰ ৰিমজিম আৰু আপোনাৰ ৰিমজিম এণ্ড ৰেষ্টুৰেণ্ট দুয়োখন বেলেগ বেলেগ যদিও একেখন বাৰৰ অনুজ্ঞাপত্ৰৰে আবকাৰী বিভাগক মেনেজ কৰি ইমান দিনে চলাই আহিছিল ব্যৱসায় যদিও শেহতীয়াকৈ মহকুমা প্ৰশাসনৰ তদন্তত সমগ্ৰ ঘটনা স্পষ্ট হৈ পৰে। বোকাজানৰ পৰা বিষ্ণু লেখীৰ ৰিপৰ্ট কাট নিউজ। এখন সৰু উৰুখা পজা মূৰৰ ওপৰত আকাশৰ তৰা গণিব পৰা চাল এই পজাটোৰ ভিতৰতে বছৰ বছৰ ধৰি অতি দৰিদ্ৰ তথা দুৰ্বিষ জীৱন নিৰ্বাহ কৰি আহিছে এহাল বয়সীয়ান দম্পতি। নীলি পৰিষদ সমষ্টিৰ অন্তৰ্গত লৱাৰ তাৰাপুঙৰ স্বাৰ্থী তেৰাংগাঁৱৰ নিবাসী সিং তেৰাং সহধৰ্মিনী কাবে তবিপি জন্মৰে পৰা বুবা ভাষা নাই সুখ দুখৰ কথা মুখেৰে প্ৰকাশ কৰিবলৈ সিং তেৰাঙে অলৈ তলৈ গৈ খুজি মাংগি পোৱা ভিক্ষাৰে কেতিয়াবা এসাঁজ ভাত পেট ভৰাই খায় নেপালে তাকো নাই। উৰুখা পজাটোৰ উদং চালেৰে মুকলি আকাশৰ তৰা গণি পাৰ কৰে উজাগৰি নিশা। চৰকাৰৰ লাখ লাখ IAYG আঁচনিৰে সৰু একাংশ খৰচ কৰি ৰদ বৰষুণৰ পৰা সুৰক্ষিত ঘৰ এখন নিৰ্মাণ কৰিবলৈ আহৰি নাই পৰিষদৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ। খবৰ নাই স্থানীয় নেতা তথা পলি নেতাৰ। উৱলি যোৱা চালৰ তলত কেনে দুৰ্বিষ জীৱন কটাবলগীয়া হৈছে এই দম্পতী হালক দেখা মাতে হৃদয়বানৰ অন্তৰ কান্দি উঠিব। হবকা হাত হবকা বিকাশ। বিজেপি চৰকাৰৰ বিকাশৰ শ্লোগানত এইহাৰ দম্পতিৰ বাবে চৰকাৰৰ ওচৰত নাই কোনো আঁচনি নাই অৰুণোদয় আঁচনি নাই বৃদ্ধ পেঞ্চন আঁচনি এই পজাত বাস কৰা বৰ্ষীয়ান দম্পতিৰ বাবে। তথাপি কোনো এটা আঁচনিৰ অধীনত অলপ চৰকাৰী সহায়ৰ বাবে পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙাওৰ নেতৃত্বাধীন চৰকাৰক অনুনয় কৰিছে সৰ্বহাৰা বৃদ্ধ সিং তেৰাঙে। কয়লামাটিৰ পৰা পিতৰ তেৰণৰ ৰিপৰ্ট কাট নিউজ। সমস্যা বাণিজ্যিক বিৰতিৰ Cholo lah pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thani pok cukor ong. Ko pipo na bong. Pipo lote. Igar koi ni pok cukor elo ti men duway nang nam bidam thani cicakon elo. Ajo porto lo ke bong. Farmasi cingkir lah pubunan ke. Dam lang no hi kilong beng puji mini. Pok cukor dawai nang pidun tha. Lada ketok 24/7 open pu. Jiro anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen Kang Pucheng Pharmacy.
labangso pharmacy reke 24/7 ingpu lapen ajat adawai le nang jisita ladak longponikji lapen kelong le adawai nangli order pikang lote prapjin pen longponikji lasi difu medical college and hospital opposite alon medical store along nangli tumtame humring non anso se kachini jiaphan aber kipia number along humring tame প্ৰতিবেশত পুনৰ বাতৰি মজিয়াত প্ৰাণ সংসাৰী কৰোনাৰ সংক্ৰমণ কাৰ্বি আংলং জিলাত ক্ৰমাৎ হ্ৰাস পাই অহাৰ সময়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত ল'লে সুন্দৰ পদক্ষেপ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সচিবালয় চেনিটাইজ কৰি কৰোনা সংক্ৰমণৰ পৰা ৰোধৰ বাবে এক খুব সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰিলে দেওবাৰে হয় আৰু গদ্যকৈ প্ৰতিকাৰে ভাল এই ভবাদৰ্শৰ আগত ৰাখি পৰিষদৰ সচিবালয় বিভিন্ন বিভাগ তথা শাখাত নিয়োজিত কৰ্মৰত কৰ্মচাৰীসকলৰ স্বাস্থ্যৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰয়োজনত অহা ৰাইজৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ প্ৰয়াস হিচাপ সমগ্ৰ সচিবালয়টো চেনিটাইজ কাৰ্ড সম্পাদন কৰিলে উন্নত বিজ্ঞান তথা প্ৰযুক্তি সম্পন্ন চেনিটাইজাৰ মেচিন গুৱাহাটীৰ পৰা নি সচিবালয়ত চেনিটাইজ কৰা বুলি জানিব পৰা গৈছে উল্লেখ্য চেনিটাইজাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে ডিপুৰ বাৰৱাৰী মন্দিৰৰ প্ৰাংগণত খন্তেকৰ বাবে অনুষ্ঠিত কৰে কৰোনা সন্দৰ্ভত এক সজাগতা সভাত CEM তুলিৰাম ৰংহাং EM ৰতন তেৰণ বিধায়ক বিদা সিং ইংলেং প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপি কাৰ্বি লামেট আমে সভাপতি হিদিনাথ ৰংপি আৰু MSc ৰিচাৰ্ড টকবি প্ৰমুখ্য বালিসংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে কাৰণ মই অনুভৱ কৰিছিলোঁ যে আমাৰ কাউন্সিললৈ বহুতো লোক আহে গাঁৱৰ পৰা আহে টাউনৰ পৰা আহে বহুতো লোকৰ কাম কাজ থাকে যাৰ কাৰণে আমাৰ ইয়াত এমপ্লয়ীসকল লগতে আমাৰ ছেক্ৰেটাৰী ষ্টাফ আৰু আমাৰ CM EM সকলৰ নিৰাপত্তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে কোভিড এনেকুৱা এটা ডিজিজ যিটো ডিজিজ মানুহে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে কাৰোবাৰ গাত যদি পজিটিভ থাকে তেওঁ যদি ওচৰত বহে তেনেহ'লে আন এজনৰ গাত পজিটিভ হৈ যোৱা বা এই বেমাৰটো বিয়পাৰ সম্ভাৱনা থাকে তাৰ কাৰণে আমি সকলোৱে জানো যে এই COVID-19 পৰা আমি যদি বাচি থাকিব লাগে তেনেহ'লে আমি হেণ্ড চেনিটাইজেশ্যন কৰিব লাগে ডিষ্টেঞ্চত থাকিব লাগে আৰু মাস্ক লগাব লাগে গতিকে মই এইটো লক্ষ্য কৰি পেলাই আমাৰ CM মহোদয়ৰ লগত আলোচনা কৰি তেখেতৰ কনচাৰ্ণ লৈ পেলাই মই আজি ছেক্ৰেটেৰিয়েট বিল্ডিঙত CM ছাৰে উদ্বোধন কৰি দিছে চেনিটাইজেশ্যন এইটো মডাৰ্ণ চেনিটাইজেশ্যন যিটো চাইণ্টিফিক চেনিটাইজেশ্যন উইথ চাইণ্টিফিক মেচিনাৰিজ ইউজ কৰা হৈছে তাত গ্লিমছ হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড MD লগত মই আলোচনা কৰি তেখেতলোকৰ টিম পঠাইছে আৰু সেই টিমটোৱে আজি চেনিটাইজেশ্যন কৰিছে আমাৰ ছেক্ৰেটেৰিয়েট বিল্ডিং কৰিব আৰু ডিফুৰ বহুতো ৰাজহুৱা অনুষ্ঠানত হয়তো আমি চেনিটাইজেশ্যন কৰিম বুলি চিন্তা কৰিছোঁ আৰু চেনিটাইজেশ্যন কৰা হ'ব বুলি মই কৰিম বুলি পেলাই এটা আশা কৰিছোঁ আৰু লগতে আজি আমাৰ ডিফুৰ জ্যেষ্ঠ নাগৰিকসকলক মই তেখেতলোকক এটা সন্মান অৰ্থে তেখেতলোকক আজি নিমন্ত্ৰণ কৰি পেলাই মোৰ তৰফৰ পৰা COVID-19 কিটছ এটা তৈয়াৰ কৰা হৈছে তাত মাস্ক চেনিটাইজেশ্যনৰ বটল এটা আৰু লগতে C ভিটামিন সামগ্ৰী দি পেলাই এটা পেকেটিং কৰা হৈছে সেই পেকেটিংখিনি আজি আমি কিছু লোকক কাৰণ এতিয়া আপোনালোকে জানে সকলোকে মাতিব নোৱাৰে মই প্ৰায়ভাগ মোৰ সমষ্টিৰ ভিতৰত লুম্বাজাং সমষ্টিৰ ভিতৰত জ্যেষ্ঠসকলক মই এই চেনিটাইজেশ্যনৰ কিটছ যিটো দিম বুলি মই চিন্তা কৰিছোঁ COVID-19 পেণ্ডেমিকৰ পৰা ৰেহাই পাবৰ কাৰণে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলটো জানে আপোনালোকে কাৰ্বি আংলং গোটেইখিনি উন্নয়নমূলক কামত আঁচনিবিলাকত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নিৰ্ভৰ কৰে যে কাৰ্বি আংলং গোটেইখিনিৰ পৰা ইয়াত আহে গতিকে গোটেইখিনি আমি চিন্তা চৰ্চা কৰিলোঁ যাতে চেনিটাইজাৰ দিলে যাতে চেনিটেশ্যন প্ৰগ্ৰাম যদি আমি দিওঁ তেনেহ'লে যে কৰ্মচাৰীবিলাকতো ৰেহাই পাব
আৰু লগতে বাহিৰৰ পৰা অহা মানুহবিলাকৰ তেওঁ ৰেহাই পাব 3 দিনৰ এই গোটেইখিনি চিন্তা চৰ্চা কৰি এইটো কৰা হৈছে আৰু লগতে আমাৰ ৰতন তৰুণ ডাঙৰীয়া নেতৃত্বত ডিফু জ্যেষ্ঠ নাগৰিকবিলাকৰ কাৰণে ফ্ৰী চেনিটাইজাৰ দিয়া হৈছে ইয়াতে উল্লেখযোগ্য যে উক্ত সজাগতা সভাতে CM ৰংহাঙে সভাত উপস্থিত বৰ্কিয়ান লোকসকলৰ মাজত চেনিটাইজাৰ মাস্ক আদি বিতৰণ কৰা হয় নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ বছৰে বছৰে চৰকাৰৰ পৰা বঞ্চিত তথা প্ৰতাৰিত পিছপৰা ৰাইজে নিজৰ সুবিধা নিজে কৰি উলিয়ালে পিছপৰা বুলি নিজকে পিছপৰা অঞ্চলৰ বুলি ভাবি হতাশ হৈ বহি থকাতকৈ নিজৰ ঘাম পেলাই শ্ৰম কৰি সাজি উলিয়ালে 7.5 কিলোমিটাৰ পথ এই উদাহৰণ পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং সমষ্টিৰ অন্তৰ্গত বাইটা গাঁৱৰ ৰাইজৰ এইদৰে পিছপৰা বাদং গাঁও ৰাইজে উদাহৰণ দেখুৱালে আনৰ ওপৰত আশা কৰি থকাতকৈ নিজে হাতে কামে লগা ভাল হামৰেন নগৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলগত অৱস্থিত বাইদা গাঁও সৰ্বভাৰতীয় স্তৰত চৰকাৰী ডিজিটেল ইণ্ডিয়া গঢ়াৰ লক্ষ্য ৰখাৰ সময়তে এইখন গাঁৱত যাতায়াতৰ বাবে এখন সুচৰ পথ নাই অন্যান্য এবোৰে অভাৱ অভিযোগৰ কথা আছে বাইদাগাঁৱৰ এখন পথ সাজিবলৈ গাঁওবাসীয়ে ঘৰে প্ৰতি 1500 টকা বৰঙণি তুলি পথ সজাৰ বিনিময়ত ব্যয় কৰিছিল গাঁওবাসী নিজে অঞ্চলটোৰ চৰকাৰী গাঁওবুঢ়াই সাংবাদিকক জানিবলৈ দিয়া মতে 2 বছৰ ধৰি বৰঙণি তথা দান দক্ষিণাৰে সাজি উলিয়াইছিল এখন পথ কাৰ্বি সাহিত্য পৰিষদৰ চৰকাৰ কিংবা শাসক নেতাৰ কাৰোৰে অকণো অৰিহণা নাই এখন পথ সজা কাৰ্যত Intibasa porong tudak baida ane tum bangsa tawana pale rok lage kumane government hoi pele na claim pele na pale gali lage na tum da chini na tum kamis tum mga prang ta nang humilong lo seta ni tum bangsa tawana pale rok mange jitu ni tum chingwai lo rong sargari borang bura bendang lo rong sardo an na pe ni tum baida ui mi ching thor song pen pangun si edon parokre photang kani tum chirung lo bangsti basa porong pen non ili tum ke do dim an ge 7.5 ando lakhs 11,70,000 11,67,799 lans অঞ্চলটোত এই পথ সাজি দিয়াৰ পিছতে ই বাইদা হৰুহৰা বজাৰ বহিছে lalo ahol la sotobar bang non bang ke gari motor celeng pun tuar kali lagi ningkreng atoran cok ani surat atoran cok mati nasi non next ke bang ke nili tum kip kong tum bang ke non BJP government atum dobong ruling atum hai latum kichipu mane parivartan government busela tum niyel mati di labang so atruben labang so tuar hans tamine tum marong mane lapan atok perthilong hans tamine ladak kining ke hangen nili tum ke lalo black toppings pen kadang lo kawar mo khatan tum chok chip pinang sela bonai pusani tum rong pen sikachirung chorato kaponai pinagamat lan meme la sela hai futa ke government thon sinon bang ke ani tum বাইদা অঞ্চলৰ ৰাইজে দুখেৰে ব্যক্ত কৰে যে এইদৰে পথটো নিজৰ শ্ৰমৰে অথবা নিজৰ ব্যক্তিগত টকা ব্যয় কৰি সজালে হসা কিন্তু এই পথ মাত্ৰ এবছৰৰ বাবেহে কাৰণ বাৰিষা কালত হোৱা নেৰা নেপেৰা বৰষুণ ভূমিস্থলনে অনায়াহে পথৰ বহু অংশ ভাঙি পেলাব হেয়েহে পৰিষদ চৰকাৰৰ গাঁওবাসীৰ সবিনয় অনুৰোধ যে অতি শীঘ্ৰে এইখন পিছপৰা বাইদা অঞ্চলৰ ৰাইজৰ বাবে স্থায়ীভাৱে পথ সাজি দিয়ক यार दुलो है अच्छा नदा बायदा masih dulu nasi cenam ceret awar sail kimedo yailo la so prang da dulu mah prang panawe la alinang lilo bukan tuwar selam det pun sikit dulu oh tuwar selam det pun sikit amalata barika insek ke aku pengilang one la menet ali tuwar ho dalang mati হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ